নমস্কাৰ, মই আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোত মই হাতেৰে কৰা এযোৰ ফেব্ৰিক কৰিছিলোঁ। মই কটনৰ ছেট হয় এযোৰ। চাওকচোন কেনেকুৱা লাগিছে। এইযোৰ মই গোলাপ ফুলৰ ডিজাইনত কৰিছোঁ। 3পাহ গোলাপ ফুল লগ খুৱাই দিছোঁ একেলগে। চাওকচোন কেনেকুৱা লাগিছে। আৰু ইয়াত এইবোৰ কালাৰ ব্যৱহাৰ কৰিছোঁ। কাপোৰযোৰ পিংক কালাৰ হয় আৰু কটনৰ, মেখেলাখনো কটনৰ হয়। এইখন চাদৰখন মই মেলি দেখুৱাইছোঁ। মই গাটোত দিয়া নাই, ইয়াত খালি ছাইডকেইটাত দিছোঁ আৰু আঁচলটোত এনেদৰে দিছোঁ। বেছি ফুল কৰা নাই। আপোনাৰ এইযোৰ এদিনত বা দুদিনতে কৰি হৈ যাব। বহুত মই পাতল পাতলকৈ দিছোঁ, কিন্তু দেখি ভাল লাগিছে কাপোৰযোৰ। আপোনালোকে বাৰু কেনেকুৱা পায় জনাবচোন। আৰু এইপাহ মই ডাঙৰকৈ দিছোঁ, দেখিছেনে? মানে যেতিয়া আমি জাপি ল'ম মই চাদৰখন, তেতিয়া মোৰ ধুনীয়াকৈ মানে ছাইডত পৰি যায় ফুলপাহ। সেইকাৰণে মই সেইপাহ ডাঙৰকৈ দিলোঁ। আৰু বাকী গোটেই গাটোত দিয়া নাইকিয়া, কাষতহে দিছোঁ। চাওকচোন গোটেই গাটো এইটো মই খালী কৰি ৰাখিছোঁ। এনেকৈ আঁচলত মই তিনিকুণীয়াকৈ দি দিছোঁ। দুইফালে তিনিকুণীয়াকৈ দিছোঁ আৰু মাজত এপাহ ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছেনে? বহুত চিম্পুলকৈ কৰা হৈছে এই কাপোৰযোৰ। আৰু যিসকলে মোৰ মানে ভিডিঅ'বিলাক নতুনকৈ চাই আছে, তেওঁলোকক মই অনুৰোধ কৰিছোঁ যে মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এইখন মেখেলাখনতো চিম্পুলকৈ দিছোঁ, 2 লাইন দিছোঁ। গৰমত ঘৰত পিন্ধিবৰ কাৰণে কৰিছোঁ এইযোৰ। চাওকচোন, যদি ভাল পায় আপোনালোকে মোক জনাব। মই পাছত কৰি দেখুৱাম বাৰু। ইয়াৰ আগতেও মই এটা কৰা ভিডিঅ' দিছোঁ। যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাব পাৰিব তাৰ পৰা। আৰু বহুতো হাতেৰে কৰা কাপোৰ দেখুৱাইছোঁ আগতেও ডিজাইনৰ, আপোনালোকে চাব পাৰিব। আগৰ ভিডিঅ'ত দেখুওৱা হৈছে। এয়া দেখিছেনে? এখন চিম্পুল হৈছে, মেখেলাখনো বহুত। এনেদৰে ফুলৰ কালাৰবোৰ দিছোঁ। আজিলৈ আহিছোঁ। যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।